অসমৰ এনআৰচি সেৱা কেন্দ্ৰবোৰত এক শ্ৰেণীৰ অলগদ্ধ অপদাৰ্থ নিম্ন মানসিকতাৰ বিষয়া কৰ্মচাৰী জড়িত হৈ পৰিছে, যাৰ ফলত আমি শুদ্ধ এনআৰচি যে এখন পাম তাত প্ৰশ্নবোধক চিন আহি পৰিছে। আজি এনআৰচিৰ সেৱা কেন্দ্ৰত নলবাৰী পশ্চিম নলবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বলুৱা কুমাৰীকাটা এনআৰচি সেৱা কেন্দ্ৰৰ মৃন্ময় কাকতি নামৰ এজন এনআৰচি বিষয়াই হাতত মদৰ বটল লৈ মদ খাই যি এনআৰচিৰ কাম চলাই গৈছে, তাৰ দ্বাৰা আমি শুদ্ধ এনআৰচি পাম বুলি কেতিয়াও আশা কৰিব নোৱাৰোঁ। মৃন্ময় কাকতি এটা উদাহৰণে মাত্ৰ। অসমত এনেধৰণৰ বহুতো এনআৰচি সেৱা কেন্দ্ৰ আছে য'ত নেকি টকা লৈ এনআৰচিৰ কাম কৰা হৈ আছে, য'ত নেকি মদ খাই এনআৰচিৰ কাম কৰা হৈ আছে। এনেধৰণৰ মানে বিষয়া কৰ্মচাৰীৰ দ্বাৰা কেতিয়াও আমি শুদ্ধ এনআৰচি পাব নোৱাৰোঁ। এনআৰচি হৈছে অসমৰ জাতীয় সত্তা, জাতীয় অসমৰ দলিল, ৰাষ্ট্ৰৰ নাগৰিকত্ব। সেই ৰাষ্ট্ৰৰ নাগৰিকত্বক লৈ, জাতীয় দলিলক লৈ হেতালি খেলা বিষয়ববীয়াক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ। তেওঁলোকৰ কঠোৰতম কঠোৰ দৃষ্টান্তমূলক শাস্তি হ'লেহে বাকী বিষয়াবোৰে ইয়াৰ পৰা উচিত শিক্ষা ল'ব পাৰিব। আজি এটা প্ৰমাণ পালোঁ যে আমাৰ নলবাৰীতে মদ খাই এনআৰচিৰ কাম কৰি আছে। এইটোতো এটা সাধাৰণ কথা হোৱা নাই। মদ খাই এনআৰচিৰ কাম কৰি আছে। বাকীবোৰ অঞ্চলত কেনেধৰণৰ কাম চলি আছে ইয়াৰ পৰাই বুজিব পাৰি। আমি স্পষ্টভাৱে ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাইছোঁ যে আজি এনআৰচিৰ সেৱা কেন্দ্ৰসমূহত গুৰুত্ব দিয়ক। এনআৰচিৰ সেৱা কেন্দ্ৰৰ বিষয়ববীয়াসকলে ৰাষ্ট্ৰৰ নাগৰিকত্বৰ প্ৰশ্ন য'ত জড়িত হৈ আছে, তাত তেওঁলোকে গৰীব অশিক্ষিত ৰাইজক, নাগৰিকসকলক জ্বালা কালা খুৱাই মাৰি আছে। এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পৰ্যন্ত হিয়াৰিঙৰ কাৰণে মাতা হৈ আছে। তেওঁলোকে এই গৰীব শ্ৰেণীৰ নাগৰিকসকলে কৰ্মসূত্ৰে অসমৰ বিভিন্ন ঠাইত থকাৰ পিছতো এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ স্বাৰ্থত তেওঁলোকে আহি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ যিমানবাৰ মাতি আছে এনআৰচিৰ কামত সহযোগ কৰি আছে। কিন্তু এনআৰচিৰ কামত বিধি পথালি দিছে এই বিষয়া কৰ্মচাৰীসকলে। আজি মদ খাই এনআৰচিৰ কাম কৰিব গৈছে, তেওঁলোকক চূড়ান্ত পৰ্যায়ৰ শাস্তি দিব লাগিব, নহ'লে এনআৰচি কেতিয়াও শুদ্ধ এনআৰচি আমি নাপাওঁ।